নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ভালেই আছে। মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আন এটা নতুন ৰেচিপিলৈ। আজিৰ ৰেচিপি হৈছে ভাতকেৰেলা আৰু কণীৰ ফুৰ্জি। আৰু এইটো খাই ইমান টেষ্টি লাগে নহয়, আপোনালোকে এবাৰ খাই চাব আৰু মোক জনাবলৈ নাপাহৰিব। এয়া মই ভাতকেৰেলা লৈছোঁ, ধুনীয়াকৈ ৰুকি লৈছোঁ ৰুকনিৰে। আৰু এইফালে মই পিঁয়াজ জলকীয়া কুটি লৈছোঁ আৰু এইফালে এখন কেৰাহী বহাই দিছোঁ। কেৰাহীটোত মই তেল দি এই পিঁয়াজ জলকীয়াখিনি দি দিছোঁ। পিঁয়াজ জলকীয়াখিনিও সৰু সৰুকৈ মিহিকৈ কুটি ল'ব আৰু এইখিনি ভাতকেৰেলাখিনিও দি দিলোঁ। ভাতকেৰেলাখিনি দি এতিয়া মই ধুনীয়াকৈ ভাজি আছোঁ যেতিয়ালৈ ভাতকেৰেলাখিনি সিজি নাহে। আৰু এয়া মই ইয়াতে নিমখ, হালধি, ৰেড চিলি পাউডাৰ, গৰম মছলা এইখিনি দি মই ধুনীয়াকৈ লাৰি আছোঁ। আৰু আপোনালোকে লাৰিয়ে থাকিব, যিহেতুকে সৰু সৰুকৈ কুটিছোঁ ভাতকেৰেলা, সেইকাৰণে লাগি যাব পাৰে কেৰাহীত। আৰু এয়া মই ইয়াতে অকণমান তেল দি পেলাই ইয়াতে কণী ভাঙি দিছোঁ। এয়া ভাঙি দিলোঁ আৰু এইখিনি ধুনীয়াকৈ লাৰি থাকিব আৰু একেবাৰে লাৰিয়ে থাকিব লাগিব, যাতে মানে এডাল এডাল হৈ যায় গোটেইখিনি, নহ'লে লগ লাগি যাব। সেইবাবে এয়া মই ধুনীয়াকৈ লাৰি আছোঁ আৰু ঢাকোন দি দি ভাজি আছোঁ, যাতে ভাতকেৰেলাখিনিও সিজি আহে। এয়া চাওক, লাহে লাহে মানে এডাল এডাল হ'ব ধৰিছে। মানে কণী দিলে মানে যেতিয়ালৈ কণীটো সিজি নাহে বা যেতিয়ালৈ কণীটো ভাজা নাযায় তেতিয়ালৈকে এনেও অলপ তেলতীয়া নিচিনা হৈ থাকে। এয়া চাওক, ধুনীয়াকৈ ভজা হৈ গৈছে আৰু এয়া ভাতকেৰেলাৰ লগত মানে লাগি গৈ এডাল এডাল হৈছে। আৰু মই অকণমান টাইম আৰু ভাজি পেলাই নমাই থ'ম। বাৰু বন্ধুসকল, মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আপোনালোকে ইজি ৰেচিপি, মানে অতি সহজে বনাব পাৰি এইটো। এবাৰ বনাই খাই যাব আৰু মোক জনাব। লগতে যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এয়া চাওক, ধুনীয়াকৈ হৈ গ'ল। চাওক, ধুনীয়া হৈছে। ভাতকেৰেলাৰ লগত কণী ধুনীয়াকৈ মিক্স হৈ গৈছে আৰু খাবলৈ ইমানেই টেষ্টি হৈছিলে নহয়। ভিডিঅ'টো চাই যদি ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ছাবস্ক্ৰাইব কৰোঁতে কাষতে থকা বেল আইকনটোও দবাই দিব।